মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আসাম ৰিলেটেড যিমানবোৰ গভট এক্সাম আছে সেইবিলাক এক্সামত আমাৰ মেথছৰ এইবিলাক গুৰুত্বপূৰ্ণ কোৱেশ্চন আহি থাকে। গতিকে আমি আজিৰ ভিডিঅ'ত কেইটামান MCQ লৈ আহিছোঁ। তোমালোকে একফালৰ পৰা চাবা, আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট হয়। সো আমাৰ ইয়াতে প্ৰথম কোৱেশ্চনটো আছিল তলত দিয়া প্ৰশ্নটোৰ হট মানে প্ৰশ্নবোধক ঠাইত কি বহিব। তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক ঠাইত কি বহিব, আমি এইটো কোৱেশ্চনৰ এনসাৰ কেনেকৈ উলিয়াম। এইটো উলিয়াওঁতে আমি সাধাৰণতে কি কৰিম, এই দুটা বস্তু সাপোজ 4 এই 4 আৰু 3 আছে হয়নে, এই দুটাক আমি পূৰণ কৰি দিম। নহলে আমি কি কৰিম 4 আৰু 7ক এনেকৈ পূৰণ কৰি দিম যাতে ইফালে মিলাব পাৰো আৰু ইফালে মিলাব পাৰো হয়নে। নহলে দীঘলীয়াকৈ মিলাম, নহলে আমি পথালিয়াকৈ মিলাম। ইয়াতে ফাৰ্ষ্টত আমি কি কৰিম চাই লও তোমালোকে, এই 4 আৰু 3 যদি আমি মাল্টিপ্লাই কৰো 4 * 3 = 12 হল হয়নে। ইয়াতে আছে কিমান আমাৰ 13 আছে, ইয়াতে আমাৰ 12 হল, গতিকে এইটো নিমিলিল, গতিকে এইটো পথালিয়াকৈ এইটো প্ৰসেস নহব। আমি এতিয়া কি কৰিম চাও, সেকেন্ডটো কি হ'ব 7 * 5 7 * 5 মানে 35, গতিকে ইয়াতে আমাৰ আছে 45, এইটো ৰুলটো নহব। সেকেন্ড ৰুল আমাৰ কি ইউজ কৰিম, এইখিনি মুছি দিছো তোমালোকে চোৱা, সেকেন্ড ৰুলটো আমি ইউজ কৰিম যে ইয়াতে যদি আমি এইটো ৰুল ইউজ কৰো যে 4, এইখিনি মই কাটি দিছো এক সেকেন্ড। আমাৰ এইটোত আমি ইউজ কৰিম যে 4ক যদি আমি এই 4টোক যদি আমি স্কোয়ার কৰি দিও, 4 স্কোয়ার আৰু 4 স্কোয়ার মানে কিমান হ'ব 16, এই 16ৰ পৰা 3 যদি আমি মাইনাস কৰি দিও -3 = আমাৰ 13 হল, গতিকে এইটো আমাৰ মিলিছে, ইয়াতে আমাৰ 13 হৈছে হয় না। সেকেন্ড আমি সিমিলারলি এনেকৈ আমি কৰিম, যেটোক আমি কি কৰিম 7 স্কোয়ার কৰিম, 7 স্কোয়ার সমান কিমান 49 মাইনাস 5 যদি কৰি দিও 5 = আমাৰ হয় 44, এইটো আমাৰ অপশনৰ লগত মিলি গৈছে। সেকেন্ড অপশনটোত আমাৰ থার্ড অপশনটোত আমাৰ 6 স্কোয়ার কৰি দিম = 6 স্কোয়ার কৰিলে 36 হয়নে, -7 যদি কৰো আমাৰ তেনেহলে কিমান হ'ব 29। আমাৰ 29টো অপশনত আছে, কোনটো অপশনত আছে সি অপশনত, গতিকে আমাৰ সি অপশনটো রাইট আনসার। আমি পথালিয়াকৈ বা দীঘলীয়াকৈ পূৰণ কৰিম, হৰণ কৰিম, স্কোয়ার কৰিম, মানে যেটো প্ৰসেসত মিলে হেনেকৈ তোমালোকে পৰীক্ষাত কৰিবা। আজি 1 নম্বৰ কোৱেশ্চনটো আলোচনা হল। এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা, যদি তোমালোকে ভিডিওটো ভাল পোৱা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু কৰবাত যদি বুজি পোৱা নাই তেনেহলে তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা। 2 নম্বৰ কোৱেশ্চনটো আছিল তলত দিয়া প্ৰশ্নটোৰ মানে প্ৰশ্নবোধকৰ ঠাইত কি বহিব। প্ৰশ্নবোধকৰ ঠাইত কি বহিব এইটো আমি ফাৰ্ষ্টত পথালিয়াকৈ মিলাব চেষ্টা কৰিম। 7 আৰু 2 প্লাস কৰি দিম, 7 + 2 = 9 হয়, কিন্তু ইয়াতে আমাৰ আছে 6 হয় না, এইটো প্ৰসেস নহব। সেকেন্ড অপশনটোত কি হ'ব আমাৰ, সেকেন্ড যদি আমি প্ৰসেস খটাও, যদি 7 আৰু আমি 2 পূৰণ কৰি দিও 7 * 2 = কিমান হ'ব আমাৰ 14 হ'ব, গতিকে এইটো নিমিলে। এতিয়া কি কৰিম, যদি নিমিলে তেনেহলে আমি বেলেগ প্ৰসেস খটাম, যদি পাথালিয়াকৈ নিমিলে তেনেহলে আমি দীঘলীয়াকৈ মিলাম হয়নে। গতিকে এইটোত কি হ'ব চোৱা 7 আৰু 6, গতিকে 7 * 6 যদি পূৰণ কৰি দিও = কিমান হ'ব, 7 আৰু 6ক পূৰণ কৰি দিলে 42, এইটো নিমিলে, আৰু 2 আৰু 4ক পূৰণ কৰি দিলে 8 হ'ব, গতিকে এইটো প্ৰসেস আমাৰ ইয়াত নিমিলিব। যদি নিমিলে তেনেহলে আমি কি কৰিম, কোনটো প্ৰসেস খটাম, নিমিলিলে আমি কোনটো প্ৰসেস খটাম, আমি খটাম যে 7 স্কোয়ার যদি দিও 7 স্কোয়ার আৰু 6 স্কোয়ার, 7 আৰু 6 স্কোয়ার কৰিলে কিমান হ'ব
নিমিলে, গতিকে এইটো সংখ্যাটো বহুত ডাঙৰ হ'ব। চ' এতিয়া যদি আমি এই দুটা প্লাছ কৰি দিওঁ, মানে 7 + 6 = 13, আৰু 13ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ কিমান হ'ব? 26। গতিকে 26টো আমাৰ এইটো মিলিছে। সিমিলাৰলি আমি এইটো কি কৰিম? প্লাছ কৰি দিম। 2 + 4 = কিমান হ'ব? 6 হ'ব। 6ৰ লগত আমি কি কৰি দিম? পূৰণ 2 কৰি দিম। = আমাৰ কিমান হ'ব? 12 হ'ব। এইটো আমাৰ মিলিছে, হয়নে? তেনেহ'লে আমাৰ এইটো অপশ্যনটো আমাৰ ৰাইট হ'ব। চ' কি এইটো প্ৰচেছটো আমাৰ ৰাইট হ'ব। 6 আৰু 8 প্লাছ কৰি দিম। 6 + 8 = 14 হ'ব, আৰু 14ৰ লগত 2 পূৰণ কৰি দিলে 28 হ'ব। চ' 28টো আমাৰ কোনটো অপশ্যনত আছে? এই অপশ্যন। গতিকে এই অপশ্যনটো ৰাইট এনচাৰ। তোমালোকে এনেকুৱা প্ৰচেছত কৰিবা। যিটো প্ৰচেছ নিমিলে সেইটো এৰি দি বেলেগ এটা প্ৰচেছৰ কথা তোমালোকে চিন্তা কৰিবা বা কল্পনা কৰিবা। চ' নেক্সট কুৱেশ্যনটো আছিল, তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক ঠাইত কি বহিব? চ' 3 নম্বৰ কুৱেশ্যনটোৰ আমি ফাৰ্ষ্টত কি কৰিম? এইটো অলপ ডিফাৰেণ্ট আহিছে, হয়নে? এইটো আমাৰ চাৰিটা দিয়া আছে। গতিকে 4টাত হ'লে আমি কেনেকৈ কৰিম? হয়তো পথালৈকৈ মিলাম, নহ'লে দীঘলৈকৈ মিলাম। চ' পথালৈকৈ যদি আমাৰ নিমিলে তেনেহ'লে আমি দীঘলৈকৈ মিলাম। পথালৈকৈ যদি আমি 4 আৰু এইটোক আমি প্লাছ কৰি দিওঁ, 4 + 5 = আমাৰ 9 হয়, কিন্তু ইয়াতে আমাৰ 6 আছে, এইটো নহ'ব। তেনেহ'লে আমি যদি ফাৰ্ষ্টত পূৰণ কৰি দিওঁ, পূৰণ কৰি দিলে আমাৰ কি হ'ব? 4 × 5 যদি পূৰণ কৰি দিওঁ = আমাৰ 20 হে হ'ব, আছে 6। গতিকে এইটো প্ৰচেছ নহ'ব। কি প্ৰচেছটো? সঠিক প্ৰচেছটো আমাৰ কেনেকৈ হ'ব? যদি আমি এনেকৈ গোটেইকেইটা পূৰণ কৰি দিওঁ, ছাপ'জ 4 × 3 × 5 = কিমান হ'ব? ইয়াতে 4 × 3 = 12 × 5, হয়নে? সমান হ'ব 60 হ'ব। গতিকে এইটো প্ৰচেছত নিমিলে। তেনেহ'লে আমি কোনটো প্ৰচেছ খটাম? চ' প্ৰচেছটো খটাবলৈ হ'লে তোমালোকে অলপ চিন্তা কৰিব লাগিব। ইয়াতে এটা প্ৰচেছ চোৱা। প্ৰচেছটো হ'ল, ৰ'বা এক ছেকেণ্ড, মই এইখিনি কাটি দিছোঁ। এইটো প্ৰচেছটো চোৱা, যে তোমালোকে যদি এইটো আৰু এইটো পূৰণ কৰি দিয়া, মানে থাৰ্ডটো, মানে 4 × 5 পূৰণ কৰি দিয়া = কিমান হ'ব? 20 হ'ব। আৰু এই 3টো মাজৰটো যে আছে এইটো প্লাছ কৰি দিয়া, +3 = 23 মিলিছে। গতিকে এইটো প্ৰচেছটো তোমালোকে ঘটাবা। চ' তেনেহ'লে 5 × 3 মানে 5 × 3 = 15 হ'ব, হয়নে? 15 + 4 কৰি দিয়া = 19, হয়নে? এইটো মিলিছে। সিমিলাৰলি 6 × 3 কৰি দিয়া, 6 × 3 কৰি দিয়া, আৰু প্লাছ কিমান কৰি দিবা? 2 কৰি দিয়া। ইয়াতে 6 × 3 মানে 18, আৰু +2 হ'লে ইয়াতে হ'ব 20। এই 20টো আমাৰ অপশ্যনত আছে নে নাই? চি অপশ্যনত আছে। গতিকে চি অপশ্যনটো ৰাইট এনচাৰ। চ' এনেকুৱা প্ৰচেছত তোমালোকে এইবিলাক কুৱেশ্যন সমাধান কৰিব লাগিব। চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি ক'ৰবাত বুজি পোৱা নাই কমেণ্ট কৰি জনাবা। তোমালোকক PDF ফাইলটো মই তোমালোকক শ্বেয়াৰ কৰি দিম, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি থৈ দিবা। তোমালোকৰ এটা লাইকে মোৰ নেক্সট ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত কৰে। চ' নেক্সট কুৱেশ্যনটো আছিল, 4 নম্বৰ কুৱেশ্যনটো আছিল, তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক ঠাইত কি বহিব, হয়নে? যে এই কুৱেশ্যনটো যদি আমি সিমিলাৰলি এনেকুৱা যদি কৰোঁ, এইটো আৰু এইটো পূৰণ কৰি দিওঁ, চ' 4 × 9 যদি পূৰণ কৰি দিওঁ 36, আৰু প্লাছ যদি আমি 8 কৰি দিওঁ, +8 কিমান হ'ব চোৱা, হয় না? 44। চ' এইটো প্ৰচেছত যদি আমি কৰি দিওঁ, তেনেহ'লে এইটো আৰু এইটো পূৰণ যদি কৰি দিওঁ, চোৱা 3 × 7 মতলব কিমান হ'ব? 21 হ'ব, আৰু প্লাছ যদি 6 কৰি দিওঁ তেনেহ'লে 27 হ'ব। এইটো মিলিছে। গতিকে এইটো প্ৰচেছতে আমাৰ এই কুৱেশ্যনটো সমাধান কৰা হ'ব। চ' এইটো 8 × 2 কিমান হ'ব? 16 + 4 = কিমান হ'ব? 16 + 4 = 20 হ'ব। গতিকে এই অপশ্যনটোত আমাৰ ৰাইট অপশ্যনটো হ'ব চি অপশ্যন। চি অপশ্যনটো হ'ল
ৰাইট এনসাৰ সো আমি ফাৰ্ষ্টত আমি এইটো দুটা পূৰণ কৰি লৈছোঁ তাৰপিছত এইটো যোগ কৰি লৈছোঁ এইটো পূৰণ কৰি লৈছোঁ এইটো যোগ কৰি লৈছোঁ এইটো পূৰণ কৰি লৈছোঁ তাৰপিছত এইটো যোগ কৰি লৈছোঁ তোমালোকে এইটো প্ৰচেছত যদি নিমিলে মোৰটো মিলি গৈছে যদি নিমিলে তেনেহ'লে তোমালোকে বেলেগ এটা প্ৰচেছ খটাব লাগিব নহ'লে এইটো আৰু এইটো পূৰণ কৰি দিব লাগিব আৰু এইটো যোগ কৰি দিব লাগিব নহ'লে এইটো স্কোৱাৰ কৰি দিব লাগিব এইটো যোগ কৰি দিব লাগিব এনেকৈ প্ৰচেছত তোমালোকে সমাধান কৰিবা সো আশা কৰিছোঁ তোমালোকে ভিডিঅ' এই কুৱেশ্যনটো বুজি পাইছা নেক্সট কুৱেশ্যনটো আছিল 5 নম্বৰটো তলত দিয়া প্ৰশ্নটো সিমিলাৰলি মানে প্ৰশ্নবোধক ঠাইত কি বহিব সো এই কুৱেশ্যনটো হ'ল ট্ৰায়াঙ্গল টাইপৰ সো ট্ৰায়াঙ্গল দিয়া আছে আৰু মাজৰ সংখ্যাটো আমি মিলাব লাগে মাজৰ 38 আছে হয়নে 38 আছে এইটো আমি মিলাব লাগে সো ইয়াতে আমি মিলাবলৈ হলে এই দুটা পূৰণ কৰি দিম নহলে তিনিটা পূৰণ কৰি দিম সাপোজ আমি 4 ইনটু আগত যোগ কৰি দিম 4 প্লাস 9 প্লাস 6 ইকুয়াল টু কিমান হ'ব 19 গতিকে 19 নহয় 38 হে আছে গতিকে 19 এর লগত যদি আমি পূৰণ 2 কৰি দিও কিমান হ'ব চোৱাচোন 38 হ'ব এইটো মিলিছে সিমিলারলি এইটো আমি 2 নম্বৰটোক আমি কি কৰিম গটেকিটা যোগ কৰি দিম 8 প্লাস 11 প্লাস 9 ইকুয়াল টু কিমান হ'ব ইয়াতে হ'ব 28 ইনটু 2 ইকুয়াল টু কিমান হ'ব ইয়াতে হ'ব 56 এটো মিলিছে 56 মিলিছে সো সেম আমি এটো যোগ কৰি দিম কি কৰিম 12 যোগ 11 যোগ 13 হয়নে কিমান হ'ব এটো যোগ কৰি দিয়া 3 4 5 6 ইয়াতে 6 হ'ব আৰু 1 2 3 আৰু 4 46 তো 46 এর লগত পূরণ 2 কৰি দিয়া 46 ইনটু 2 কৰি দিয়া হয় না ইকুয়াল টু কিমান হ'ব 12 এর 2 8 9 গতিকে 92 হ'ব আমাৰ সরি 12 এর 2 আর 8 9 ইয়াতে আমাৰ যদি গোটেই কেটা যোগ কৰি দিও তেনেহলে কিমান হ'ব 12 13 11 হয় না এইকেটা যদি যোগ কৰি দিও আমাৰ কিমান হ'ব 1 2 3 আৰু সরি ইফালে 6 ইফালে 36 হ'ব সরি হ্যাঁ 36 এর লগত যদি আমি এইটো অপশনটো ভুল হৈছে তোমালোকে সুধাৰাই লবা এইখিনি অলপ ভুল হৈছে মোৰ সরি এইখিনি ভুল হৈছে এইখিনি যদি তোমালোকে কি কৰা এইখিনি যোগ কৰি দিয়া 12 প্লাস 11 প্লাস 13 এইখিনি যোগ কৰিলে হ'ব 36 এর লগত 36 এর লগত 2 পূরণ কৰি দিয়া ইকুয়াল টু হ'ব 72 আমাৰ কোনটো অপশনত আছে এই অপশনত আছে গতিকে এই অপশনটো রাইট আনসার দুঃখিত তোমালোকক অলপ ভুল হৈছিল মোৰ কিন্তু তোমালোকে কারেকশন কৰি লৈ লবা সো আশা কৰিছো তোমালোকক বুজাব পাৰিছো যদি ভিডিওটো ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰি থৈ দিবা আগন্তুক ভিডিওৰ কাৰণে নেক্সট কোৱেশ্চনটো আছিল যে তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক ঠাইত কি বহিব সো ইয়াতে আমি যদি এই প্ৰশ্নটো যদি আমি কি কৰো 4 ইনটু 9 যদি কৰি দিও ইকুয়াল টু হ'ব 36 গতিকে ইয়াতে আমাৰ আছে 16 নহব এটো 4 আৰু 9 যদি প্লাস কৰি দিও 4 প্লাস 9 ইকুয়াল টু কিমান হ'ব 13 গতিকে আমাৰ এইটো নহল ইয়াতে আছে 16 গতিকে ইয়াতে আমি কি কৰিব পাৰি চোৱাচোন ইয়াতে আমি এই 4 ক আমি কি কৰিব পাৰো 2 স্কয়ার লিখিব পাৰো 3 ক আমি 9 ক আমি 3 স্কয়ার লিখিব পাৰো আর 16 ক আমি 4 স্কয়ার লিখিব পাৰো চোৱাচোন সিকোয়েন্সটো মিলিছে না নাই 2 3 4 স্কয়ার মিলিছে হয় না কিন্তু 1 ক আমি কি কৰিব 1 স্কয়ার লিখিব পাৰো 4 ক আমি 2 স্কয়ার লিখিব পাৰো 2 স্কয়ার লিখিব পাৰো আৰু 9 ক আমি 3 স্কয়ার লিখিব পাৰো 1 2 3 এনেকৈ সিকোয়েন্সটো মিলিছে ইয়াতে আমি 3 স্কয়ার লিখিব পাৰো 9 ক আৰু 16 ক 4 স্কয়ার লিখিব পাৰো আৰু ইয়াতে আমাৰ সিকোয়েন্সটো মিলাব লাগিব 3 4 আৰু 5 স্কয়ার 5 স্কয়ার মানে কিমান 25 গতি 25 আমাৰ অপশন কোনটোত আছে ডি অপশনত আছে ডি অপশনটো রাইট আনসার আশা কৰিছো বুজিছা তোমালোকে যদি ভিডিওটো তোমালোকক সুবিধা হয় তেনেহলে লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা ওকে তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক ঠাইত কি বহিব এটো অলপ জটিল হয় জটিল নহয় একো জটিল নহয় তোমালোকে পৰীক্ষাত
সহজৰ কাৰণে তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰিব লাগে আৰু প্ৰেক্টিছ কৰিবা যাতে তোমালোকে পৰীক্ষাত অতি সোনকালে এনসাৰটো উলিয়াব পাৰা আমি ফাৰ্ষ্টত কি কৰিম এই 4 আৰু 2ক আমি পূৰণ কৰি দিম 4 * 2 = কিমান হ'ব 8 হ'ব আৰু এইটো আৰু এইটো পূৰণ কৰি দিম 3 * 3 = 9 তো 8 আৰু 9ক আমি পূৰণ কৰি দিম 8 9 72 হয় না 8 9 72 গতিকে আমাৰ এই 72ত মিলিছে এই দুটা পূৰণ কৰি দিছো আৰু এই দুটা পূৰণ কৰি দিছো সিমিলারলি এই দুটা আৰু এই দুটা পূৰণ কৰি যদি এইটো মিলে তেনেহলে আমাৰ ইয়াতো আমাৰ সেম প্ৰসেস হ'ব সো ইয়াতে আমাৰ এইটো চোৱা 9 * 4 = 36 ইয়াতে আমাৰ 10 * 2 10 * 2 = আমাৰ কিমান হ'ব 20 এইটো পূৰণ কৰি দিলে আমাৰ 720 হয় না সো এইটো আৰু এইটো পূৰণ কৰি দিয়া 6 * 6 * 20 = 120 হয় না 120 আৰু এইটো আৰু এইটো পূৰণ কৰি দিয়া 1 * 6 = 6 এই 6 দি এইটো পূৰণ কৰি দিয়া 0 ইয়াতে হ'ব 2 হাতেৰে 1 4 * 6 7 720 গতিকে ইয়াতো আমাৰ 720 হ'ব সো 720 আমাৰ বি অপশনত আছে বি অপশনটো ৰাইট আনসার বুজি পাইছা নিশ্চয় সো এইটো কোশ্চেনৰ সমাধান এনেকৈ কৰিবা সো নেক্সট কোশ্চেনটো আছে লাষ্ট কোশ্চেনটো চোৱা যে তলত দিয়া প্ৰশ্নটোৰ খালী ঠাই অথবা প্ৰশ্নবোধক ঠাইত কি সংখ্যাটো বহিব এইটো আমি উলিয়াব লাগে 8 নম্বৰ কোশ্চেনটো চোৱা ইয়াতে আমাৰ যদি এই গোটেই কেইটাক আমি পূৰণ কৰি দিম কি 3 নহলে আকৌ 3 * 3 পূৰণ কৰিম 3 * 3 = 9 এইটো আৰু এইটো পূৰণ কৰি দিয়া 6 * 4 = 24 এই দুটা আমি যদি প্লাস কৰি দিও পূৰণ কৰিলে বহুত ডাঙৰ হ'ব প্লাস কৰি দিলে কিমান হ'ব সো ইয়াতে 3 ইয়াতে 3 36 হয় গতিকে 33 হয় 33 নহব ইয়াতে 63 হে আছে গতিকে এইটো প্ৰসেসত কৰিলে আমাৰ নহব আমি যদি এইটো আৰু এইটো পূৰণ কৰো এইটো আৰু এইটো পূৰণ কৰো সোৱা 3 * 6 এইটো পূৰণ কৰিলো আৰু আমি কি কৰিলো 3 * 4 ইয়াতে হ'ব 18 ইয়াতে হ'ব 12 এই দুটা যদি যোগ কৰি দিও 0 ইয়াতে হ'ব 30 গতিকে এইটো আমাৰ নহব গতিকে আমাৰ এইটো শুদ্ধ উত্তৰ উলিয়াবলৈ হলে আমি কোনটো প্ৰসেস খটিয়াব লাগিব তোমালোকে চাই লোৱা সো ইয়াতে আমি কল্পনা কৰিব লাগিব এই কোশ্চেন বিলাক সাধাৰণতে সঠিক মানে কেনেকৈ ডাইৰেক্ট আনসাৰ বা সূত্ৰ আমি ডাইৰেক্ট আনসাৰ উলাই দিম পটকৈ 1 মিনিটত উলাই দিম এনেকৈ নোৱাৰা তোমালোকে এটো অলপ কল্পনা কৰিব লাগিব কোনটো প্ৰসেসত মিলে সো তোমালোকৰ ভাবে মই এই কোশ্চেনটো হোমৱৰ্ক হিচাপে এৰিলো তোমালোকে কমেন্টত এনসারটো মোক জনাবা অপশন এ বি সি আৰু ডি আছে কোনটো অপশন ৰাইট আনসার হেতু কমেন্ট কৰিবলৈ নাপাহৰিবা তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰিবা আৰু এই কোশ্চেনটো তোমালোকৰ বাবে হোমৱৰ্ক হিচাপে মই আজি এৰিলো সো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু তোমালোকৰ নেক্সট কোনোবা যদি ইম্পৰ্টেন্ট কোশ্চেন বা পিডিএফ লাগে মোৰ লগত যোগাযোগ কৰিবা ধন্যবাদ